ডিউটিলৈ যোৱা টাইমত ৰাতিপুৱাৰ ভাতৰ থালিখন যেতিয়া মায়ে উলিয়াই দিছে তেতিয়া মোৰ তাত শালৰ শিপিনীজনীলৈ মনত পৰিছে। তাই যেতিয়া ঘৰত থাকে ধনিয়া পুদিনা চাটনি বনাই কাঁহীখনৰ মাজতে তাইও ঘৰত নাই কাঁহীৰ পাতত সেইকাৰণে ধনিয়া পুদিনাৰ চাটনি আৰু সেইটোকে ভাবি ৰজা ঘৰিয়াই যাতে দাইদুক ধৰিব নোৱাৰে ৰঙা ঘোঁৰাটো লৈ ডাইৰেক্ট মই ডিউটিলৈকেহে বুলি ওলালো। বাৰু দিয়ক ডিউটিৰ পৰা আহিলো আবেলি টাইমত শিপিনীজনীক ঘৰৰ পৰা আনিবলৈ ডাইৰেক্ট গোলাঘাটলৈকেহে বুলি ৰাওনা আৰু তাই কাটি থৈ যোৱা গামোচা দুখন বিকি 200 টকীয়া বান্দুল এটা লৈ গাড়ীখনত টেংকিটোকে ফুল কৰিলো। কিন্তু মালিকে কৈছে মই যদি তেওঁক ভিডিঅ' দিলিয়াও ইমান পইচা নালাগেই আধা পইচা দিলে টেংকিটো ফুল কৰি গাড়ীখনৰ টেংকিটো ফুল কৰি ললো। তাৰ পাছত ডাইৰেক্ট আহি মই শিপিনী ঘৰতে পালো আৰু ড্ৰেছটো দেখি মই বহুত দেৰিলৈকে ধৰিবই পৰা নাই এইজনী মোৰ তাঁতশালৰ শিপিনী এনে অন্য কোনো। সিহঁতক গাড়ীত উঠালো 2-এটা বজাৰ কৰিবলগীয়া আছিলে প্ৰথমতে তাকে কৰি আহিলো। ৰাতিৰ ভাতকেইটা হাঁহ মাংসৰে খাই গোটেই ৰাতিটো আজি গোলাঘাটতে কটালো। পিছদিনাখনি ৰাতিপুৱা যিহেতু আকৌ কাম ধৰিবগে লাগিব মোৰ অন্তৰৰ ধৰকনখনক জগাই আছো। পিছে আজি কি হৈছে নাজানো ইমান মাতিছো যদিও উঠিবলৈকে টান। বাহিৰলৈ আহি ডাঙৰ ঘোঁৰাটো দেখি বৰুণ দেৱতালে আজি প্ৰেমে জাগি যেতিয়া ইয়ালৈ থকাকে আহো বৰদান দি কিবা মোক পবিত্ৰ কৰি দিয়ে। ৰাতিপুৱা 6টা বজাত শিপিনীজনীক ঘৰৰ পৰা উঠাই অনাৰ কাৰণে মাতবোল কৰিবলৈকে বন্ধ কৰি দিছে আৰু সদৌ শেষত অলপ দেৰি ভাবি ময়ো ডিচিশ্যন ললো শিপিনীয়ে যেতিয়ালৈকে মুখ ফুলাই থাকিব ময়ো তাই মুখ ফুলাই থাকিলে মোৰ একো নাযায় কিন্তু সময়ত যদি মই ডিউটি গৈ নাপাওঁগে ৰজা ঘৰিয়াই মোৰ পিঠিয়ে ফুলাই দিব। জিভা আৰু মুখ উলিয়াই আৰু ফুলাই থাকিলে কাপতহে ভাল লাগে ৰিয়েলত নালাগে। বাৰু দিয়ক ঘৰলৈ আহিলো আবেলি টাইমত আকৌ মোলৈ আদেশ আহিছে মাছ মাংস কিনিব গুৱাহাটী আৰু গোলাঘাটৰ দুযোৰা লভলি কাপোৰ আহিব আৰু ATM কাৰ্ডৰ পিন নাম্বাৰটো পাহৰিলো কাৰণে নদীৰ কাষত গৈ আজি মাছৰ কাছ যি আহে তাকে মাতি ভাগ্যখন ভাল আছিলে মই বহি থকা দেখি সৰু সৰু দনিকণা কেইটামান পাৰলৈকে আহিল। দনিকণাৰ লগতে 2-এটা পুঠিও ধৰি ৰাতি সাজলৈ যোগাৰ হোৱাত ডাইৰেক্ট ফিতাহি মাৰি ঘৰলৈকে আহিছে। মোৰ এই ব্লগটো গুৱাহাটী নাইবা গোলাঘাটৰ কিমান মানুহে চাই আছে বেয়া নাপায় যদি আপোনালোকে সোঁহাতৰ বুঢ়া আঙুলিৰে টিপছই এটা তলত মাৰি আৰু যদি আপোনালোকে চেহেৰাবোৰ চিনি পাইছে বেয়া নাপায় যদি নামবোৰ উল্লেখ কৰি দিয়ক। বাৰু দিয়ক আলহীক খুৱাই বোৱাই বিদায় দি ল'লে তাৰ পাছত থাকি যোৱা ভাতকেইটা খাবলৈ মোৰ শিপিনীজনী বহিলে আৰু শিপিনীজনীৰ কাৰণে পাৰিলে আপোনালোকে লাইক কমেণ্ট এটা মাৰি আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰি অন্য এখন ফুল গামোচা লৈ মই আকৌ আহি আছো আজিলে তেন্তে ধন্যবাদ। জেঠাইহঁত গ'ল কৈ দিয়া জেঠাইক কৈ দিয়া গ'ল কৈ দিয়া গ'ল জেঠাইহঁত কি হ'ল গ'ল আমি এতিয়া শুই থাকিম আমি এতিয়া শুই থাকিম।